কবিতাৰ শিৰোনাম শৈশৱ এক মিঠা স্মৃতি। কথা ৰীণামণি বৰা, আবৃত্তিকাৰ ৰেবত বৰা। নাজানো ক'ত হেৰাল সেই জন্মৰ এমাহ দুমাহ পাছৰ পৰাই মৰা সেই হাঁহিটো। নাজানো ক'ত হেৰাল মোৰ সেই চিনাকি মানুহবোৰ, যিবোৰ মোৰ একেবাৰে আপোন আছিল। দেউতাই মৰমত মতা ধুন বুলি মতা মাতটো আজিকালি বহুদিনৰ মূৰতহে শুনো। মাৰ সেই সৰু সৰু গালিবোৰ আজি ক'ত হেৰাই গ'ল। দাদাৰ সৈতে কৰা সেই কাজিয়া অভিমানবোৰ আজি যেন সকলো হেৰাই গৈছে। লাহে লাহে হেৰাই যাব লৈছে দাদাই মৰমত মতা সেই ভমিলা নাম। সৰুতে মোক কোনোবাই লৈ যোৱাৰ ভয়ত দাদাই মোক এৰি থৈ ক'তো নগৈছিল। আৰু আজি সেইটো দাদাই মোক বিয়া দিব লগা হৈছে। কি যে আচৰিত। হয়তো এয়াই জীৱন। আবেলি সময়ত দলঙত বহি লগৰবোৰৰ লগত কটোৱা সেই সময়বোৰ কেতিয়াও মই পাহৰিব পৰা নাই। কিন্তু ক'ত হেৰাই গ'ল সেই সময়বোৰ।